আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 যিটো কৈছে আচ্ছে দিন আনে वाले है আপোনালোকে দেখিছে আমাৰ অঞ্চলতো ভাল দিন আহি গ'ল আৰু ভাল দিন কিয় আহিল আপোনালোকে বাৰে বাৰে বিপিএফক বহুতে ভোট দি আছিল কিন্তু সেই সময়ত অশান্তি হিংসা ভয়কে থাকিব লগা হৈছিল মাত্ৰ একবাৰ আপোনালোকে ইউপিপিএলক ভোট দিলে একবাৰ ইউপিপিএল বিজেপি চৰকাৰ আহিল আৰু যোৱা 3টা বছৰ আপোনালোকে শান্তিত থাকিব পৰা হল মাত্ৰ একবাৰ ভোট দিছে আপোনালোকে ইউপিপিএলক আজি আপোনালোকৰ দিয়া ভোটেদি আপোনালোকে শান্তিকামী চৰকাৰ গঠন কৰিছে আপোনালোকে দিয়া ভোট দি আপোনালোকে নিৰাপত্তা প্ৰদান কৰিব পৰা চৰকাৰ গঠন কৰিছে আপোনালোকে ভোট দি আপোনালোকে সকলো জাতি জনগোষ্ঠী ধৰ্মৰ লোক সকলো একেলগে থাকিব পৰা এটা পৰিৱেশ গঢ়িছে ইয়াৰ কাৰণে মই আপোনালোকক ধন্যবাদ জনাম আমি জানো হাগ্ৰামাই অবৰসকলক মাটি দিয়া নাছিল কেৱল মাত্ৰ অবৰসকলকো মাটি দিয়া নাছিল যাৰ ফলত অবৰ ৰাজনৈতিক পাৰ্টিটো জন্ম হ'ল আৰু হীৰা চৰণীয়াৰ নেতৃত্বত হীৰা চৰণীয়াকে এমপিও হ'ল কিন্তু আটাইতকৈ চিন্তনীয় কথাটো হ'ল হাগ্ৰামাও মাটিটো দিব নোৱাৰিলে 17 বছৰে স্বয়ং হীৰা চৰণীয়ায়ো এক খুঁটা মাটিও কোনো অবৰ বা বড়সকলক মাটি দিব নোৱাৰিলে হাগ্ৰামা ডাঙৰীয়া আৰু হীৰা চৰণীয়া ডাঙৰীয়াই কাউন্সিল ইলেকশ্যনৰ সময়ত লেকচাৰ মাৰিছিল যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ যদি বিটিয়া অঞ্চলৰ চৰকাৰ গঠন কৰে তেতিয়া সকলো মুছলমানসকল টুপলা টুপলি বান্ধি বিটিয়াৰৰ পৰা পলায়ন কৰিব লগা হ'ব পাৰে বা লাগিব আটাইতকৈ সুন্দৰ কথাটো হ'ল আজি 3 বছৰ হ'বলৈ গৈ আছে 15 তাৰিখে আমাৰ চৰকাৰটো 3 বছৰ হ'ব এই 3 বছৰত এজনো মুছলমান এজনো অনাবৰ বিটিয়াৰৰ পৰা কিন্তু পলাই যাব লগা নহল আমাৰ মুৰব্বী আমাৰ পাৰ্টিৰ লিডাৰ আমাৰ চৰকাৰ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰে 80,000 ফেমিলিক ইতিমধ্যে মাটি দিয়া হ'ল दामान गोनां रायजोफोर दिनैनि समाव जिखौ बिपिएफआ थगायगासिनो दङ गावसोरो जोंखौ मावनो हायाखै होननानै 17 बोसोर बिथांमोना सम मोनदोंमोन लामा दालां जाम्फै स्कुल गासैखौबो बानायजोबनो हायोमोन नाथाय बिथांमोना बानायाखिसै আমাৰ লন্ঠিবাৰী গাঁৱত 1 কোটি টকাৰ আইচিবিপি ৰোড ইঅপি স্কিমৰ ফালৰ পৰা তেখেতে ৰাস্তাখন বনোৱা অলৰেডি কমপ্লিট হৈ গ'ল তাই ইয়াক মানে ফিটা কাটি মুকলি কৰি দিলে ৰাইজৰ কাৰণে উৎসৰ্গা কৰি দিলে এই আমাৰ বান্দুগুৰিত 9 কোটি টকাৰ দুখন ব্ৰিজ ইয়াৰ আধাৰশিলা অলৰেডি সম্পন্ন কৰিলে আৰু ইয়াৰ লগতে আমাৰ মাউৰিয়া হাজো বুলি এটা আছে একদম ভূটান মানে ভূটানৰ লগত সংলগ্ন এটা অঞ্চল এই অঞ্চলত 30 কোটি টকাৰ আমাৰ FIS ফ্লো ইৰিগেশ্যন সিস্টেম তাৰমানে ইৰিগেশ্যনৰ এটা আঁচনি 30 কোটি টকাৰ এটুকু তেখেতে আধাৰশিলা স্থাপন কৰিলে गोब्राब थासारिजों फैदों दिनै थासारिया मोजां फैदों ओरैनो फैयाखै नोंथांमोना बयबो खौसेयै भोट होनानै इउपिपिएल नि सरकार लाबोनायखायसो थासारिया बेबायदि फैदों आरो बे थासारिखौ अराय सम लाखिनांगोन जे बिपिएफৰ সময়ত ভূমিৰ সমস্যা আছিল চাকৰি বাকৰিৰ সমস্যা আছিল বিভিন্ন সমস্যা আছিল এই সময়ত চাকৰি পাব লাগিলে বড়োলেণ্ড অঞ্চলত বিটিয়া বিটিসি অঞ্চলত লাখ লাখ টকা দিব লগা হৈছিল আমাৰ সময়ত আমি 4000তকৈ অধিক এপইণ্টমেণ্ট হ'ল বিটিসি এৰিয়াত যেনেকৈ অসমত মুখ্যমন্ত্ৰী ডাঙৰীয়াই চাকৰিৰ ক্ষেত্ৰত 18 পইচা ললিও জেলত ভৰাই আমাৰো বিটিসিত আমি 18 পইচা কোনো ল'ব নোৱাৰে 1 টকা 18 কোনো ল'ব নোৱাৰে তেনেকুৱাকৈ আমি চাকৰি দিছো আমাৰ সময়ত সেইকাৰণে যোৱা এটা বছৰত আমি 500খন স্কুল ৰিপেয়াৰিং কৰিছো 100খন নতুন স্কুল নিৰ্মাণ কৰিছো আজি বিপিএফে কক হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কক তেখেতে 17 বছৰত কিমান স্কুল ৰিপেয়াৰিং কৰিছিল আৰু কিমানখন নতুন স্কুল নিৰ্মাণ কৰিছিল তেখেতে কক আমি 1 বছৰত 100খন স্কুল মডেল স্কুল বনাইছো আৰু 500খন স্কুল বৰষুণ পৰা স্কুল ৰিপেয়াৰিং কৰিছো এই বছৰ আমি 1200 স্কুল ৰিপেয়াৰিং কৰিবলৈ গৈ আছো যাতে 2024ত কোনো ল'ৰা ছোৱালী বৰষুণ পৰা স্কুলত বহি শিক্ষা গ্ৰহণ কৰিব লগা নহয়